ডাইনি হত্যা হয় সন্ত্ৰাসবাদত হয় হয় জানুৱাৰী নিছে মানে এতিয়া আমাৰ যিবোৰ ডাইনী হত্যা হয় সেইবোৰ বিশেষকৈ ভিতৰুৱা গাঁও অঞ্চলত হয়। সেইবাবে আমি যেতিয়া এজনে ঘৰত যোনে যি কৰে, এতিয়া কোনোবাই বাঢ়নীয়ে ঝাৰু কৰি আছে, ঝাৰু কৰি আছে, বাঢ়নীয়ে সাৰি আছে, সেইটো সময়তে মানে কি হৈছে ঐ ওলাই যাওঁচোন, তেনেকৈ ধৰণকৈ ওলাই আহি মানে এইখিনি আমাৰ সিহঁতি গৃহিণী হেৰি হৈ সকলোৱে ওলাই আহিছে। এতিয়া আচলতে যে ডাইনি হত্যা যে হৈ আছে হয় হৈ আছে হয় শুনিছোঁ বাৰু, এই কাৰণটো কি বাৰু, ইয়াৰ মানে কি কাৰণে এই ডাইনি হত্যাটো মানে তেনেকুৱা পৰিস্থিতি কৰিছে? এইটো সম্পূৰ্ণ অন্ধবিশ্বাস। ডাইনী বুলি তেনেকুৱা কোনো বস্তু নাই। মানুহে অন্ধবিশ্বাসৰ ফলত এগৰাকী ডাইনী নহ'ব পাৰে, কিন্তু তেওঁক ডাইনী সজাই মানে কিছুমান কুপ্ৰথাৰ দ্বাৰা আমাৰ মানুহৰ মনৰ ভাৱধাৰাৰ দ্বাৰাই আমি ডাইনী সজাওঁ। প্ৰকৃততে কিন্তু ডাইনী বুলি তেনেকুৱা কোনো বস্তু নাই। আৰু সন্ত্ৰাসবাদ নিৰ্মূল কৰাৰ কাৰণে কি মানে সন্ত্ৰাসবাদ নিৰ্মূল কৰাৰ বাবে আমি প্ৰথমতে আমি প্ৰশাসনক দায়ী কৰিব লাগিব। প্ৰশাসনে ভালদৰে চোৱা চিতা নকৰাৰ বাবে হয়তো সন্ত্ৰাসবাদে আজি এক ওপৰ খাবলৈ আহিছে। আগতে যদি মানুহে ভালদৰে থাকিব পাৰিছিলে, আজিকালি থাকিব নোৱাৰা হৈছে। এতিয়া সৌ সিদিনা পেঙেৰিত যিবোৰ ঘটনা হৈছে সেইবোৰ হয়তো পূৰা সন্ত্ৰাসবাদৰ বাবেই হৈছে। আমি এইবোৰ নিৰ্মূল কৰিবৰ বাবে প্ৰথমতে প্ৰশাসন ব্যৱস্থাটো আমি টনকিয়াল কৰিব লাগিব। তাৰ বাবে আমি সকলোৱে প্ৰশাসনক হেঁচা প্ৰয়োগ কৰিব লাগিব। হয়, প্ৰশাসনে কি সন্ত্ৰাসবাদ ৰোধ কৰিব পাৰিবনে বাৰু? বিশ্বাস আছে জানো? পুলিচ মিলিটাৰীয়ে মানে সন্ত্ৰাসবাদ ৰোধ কৰিব পাৰিব? সন্ত্ৰাসবাদৰ মূল কাৰণেই হৈছে নিবনুৱা সমস্যা। যেতিয়া আমাৰ চৰকাৰে মই হয় সুধি আছোঁ, মই বেলেগ কাৰণটো নালাগে, সন্ত্ৰাসবাদটো যে ৰোধ কৰিব পাৰিব নে নাই, বিশ্বাস আছে নাই প্ৰশাসনে যে ৰোধ কৰিব পাৰিব বুলি? বৰ্তমান আমি যি দেখিছোঁ, নিৰ্মূল কৰিব পাৰিছে যদিও সম্পূৰ্ণৰূপে প্ৰশাসন সফল হ'ব পৰা নাই। আৰু ভৱিষ্যতে যদি অসম চৰকাৰে বা ভাৰত চৰকাৰে তেনেকুৱা টনকিয়াল কিবা ব্যৱস্থা কৰে, হয়তো তেতিয়া সন্ত্ৰাসবাদটো নিৰ্মূল হ'ব। যদি এনেকৈয়ে চলি থাকে, তেতিয়া সন্ত্ৰাসবাদ কিন্তু দিনে দিনে বেছি হৈ যাব। নিৰ্মূল কৰা হয় 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 ধন্যবাদ ছাৰ।